মঞ্চত উপবিষ্ট বিটিচিৰ অধ্যক্ষ কাকিনাথ বৰদলৈ, কোকৰাঝাৰ কলেজৰ সন্মানীয় অধ্যাপক বেৰৰাও কাৰ্জী ডাঙৰীয়া, উপবিষ্ট আন মোৰ সৈতে অহা প্ৰদৰ্শন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি জয়ন্ত ভট্টাচাৰ্য, ওদালগুৰি ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, কামৰূপৰ দুমণি কলিতা প্ৰমুখে স্থান আৰু আন বিষয়সকল পোনপ্ৰথমে বড়ো ভাষা অসমীয়া ভাষাৰ মাতৃভাষাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমাৰ মাজৰ পৰা প্ৰাণমূলীয়া জাতীয় শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আপোনালোক সকলোৱে প্ৰদৰ্শন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই দীঘলীয়া কথা ক'বলৈ যোৱা নাই, ইয়াৰ আগত দীঘলীয়া বহু আলোচনা হৈ গ'ল, অত্যন্ত গুৰুত্বপূৰ্ণ এটা আলোচনা আৰু আলোচনা ইতিমধ্যে বিভিন্নজনে কৰি গ'ল। বিশেষকৈ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি বৰেণ বড়ো ডাঙৰীয়াই বড়ো মাধ্যমৰ বিষয়ে আন বক্তাসকলে কৰি গ'ল। মই দীঘলীয়া কথা ক'বলৈ যোৱা নাই, চুটিকে মোৰ ক'বলৈ এইখিনি সামৰি, কিন্তু শেষত একেলগে কম বাৰু ক'বলৈ নকয় বাৰু ভাগৰ লাগিছে নেকি ছাত্ৰ ছাত্ৰীসকল? ক'বনে? ক'বলৈ নকয়? নকয় কয় যদি হাত আমি চাওঁ সেইভাবে ক'ব, সেইভাবে ক'ব নকয়, সেইভাবে ক'ব। আমি শেষত একেলগে এটা কথা কম, হ'ব শেষত একেলগে কম। বিষয়টো অত্যন্ত প্ৰয়োজনীয় বিষয় আৰু ইয়াত আমাৰ মাতৃভাষা মাধ্যমৰ গুণগত শিক্ষাৰ উত্তৰণৰ কাৰণে সুবিধা আৰু প্ৰত্যাহ্বান এই বিষয়টোৰ ওপৰত আলোচনা চলি আছে। আৰু এটা কথা একদম স্পষ্ট, পৃথিৱীৰ ইতিমধ্যে এটা প্ৰতিষ্ঠিত সত্য যে যিকোনো বিষয় এটা আহৰণ কৰিবলৈ মাতৃভাষাৰ ওপৰত উত্তম মাধ্যম থাকিব। ইতিমধ্যে পৃথিৱীৰ যিটো প্ৰতিষ্ঠিত সত্য, কিন্তু এই প্ৰতিষ্ঠিত সত্যটোকে আমি অসমত পাতি দিবলগীয়া হৈছে। আজি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাই বড়ো ভাষাৰ উত্তৰণৰ কাৰণে দীঘলীয়া সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰাম কৰিবলৈ যাওঁতে এচাম আমাৰ মাজত চলি দিছে। প্ৰদৰ্শন ছাত্ৰ সন্থাই অসমীয়া ভাষাৰ উত্তৰণৰ কাৰণে দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু এই সংগ্ৰাম কৰিবলৈ যাওঁতে আমাৰ মাজৰ পৰা এচাম চলি দিছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই অধিৱেশনৰ লগত সংগতি ৰাখি এটা অত্যন্ত প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনা চলাইছে আৰু অধিৱেশনৰ এটি হ'ল, মই ভাবোঁ যে এটি হ'ল মূল বিষয় যে আমাৰ মাতৃভাষা মাধ্যমৰ গুণগত শিক্ষাৰ সুবিধা আৰু প্ৰত্যাহ্বান। সুবিধাবোৰ কি কি আৰু প্ৰত্যাহ্বানবোৰ কি কি, আৰু তাৰ লগে লগে এইটো কথা পাতিব লাগিব যে গুণগত শিক্ষাৰ আমাৰ মাতৃভাষা মাধ্যমৰ প্ৰয়োজন আছে।